কি খবৰ আপোনালোকে আশা কৰিছোঁ আপুনি সকলোৱে ভালে আছে আৰু আপোনালোকে মোক বহুত দিনৰ মূৰত দেখিছে ন তো কি কৰোঁ উপায় নাই মোবাইল বেয়া আছিলে সেইকাৰণে মই নাছিলোঁ আৰু অকণমান বিজিও আছিলোঁ চ' সেইকাৰণে নোৱাৰিলোঁ আৰু বাট এতিয়া মই আছোঁ যোৰহাটত ত' যোৰহাটৰ পৰা মই ভিডিঅ'টো বনাইছোঁ যোৰহাটত অহা হ'ল মোৰ দিন চ' আজি ভাবিলোঁ মই আজি আপোনালোকক এটা যোৰহাটৰ ভিডিঅ' বনাই দিওঁ চ' এতিয়া মই প্ৰেজেণ্ট আছোঁ মামা পেহীহঁতৰ কোৱাৰ্টাৰ পুলিচ কোৱাৰ্টাৰত এইটো পুলিচ কোৱাৰ্টাৰ হয় টাইম পাইছোঁ সেইকাৰণে বাহিৰলৈ ওলাই যাম চ' যিটো মোৰ যোৰহাটৰ মোৰ ভাল বেষ্ট ফ্ৰেণ্ড হয় ত' তাহাঁতৰ ঘৰলৈ আজি ভাত খাব মাতিছে চ' ভাবিলোঁ কি অকণ ভিডিঅ' বনাওঁ যাতে আপোনালোকেও অলপ মোক দেখি পাব মোৰ ভিডিঅ' সকলোৱে সুধি আছে মই ভিডিঅ' কি বনোৱা নাই চ' আজি ফাইনেলি মই ভিডিঅ'টো বনাই দিলোঁ চ' চাব মই যোৰহাটত অলপ দেখাই যাম যোৰহাটৰ টাউন বা কেনেকৈ কি কৰোঁ ক'ত যাওঁ চ' আপোনালোকে চাই থাকিব বহুত মন গৈ আছিলে আপোনালোককো মই ভিডিঅ' দিবলৈ বাট কি কৰোঁ উপায় নাই বিজিও আছিলোঁ মোবাইল বেয়া আছিলে অৱস্থা নাছিলে আৰু চ' সেইকাৰণে বহুত দিনৰ মূৰত ওলাই আহিলোঁ আৰু মৰম দি যাব আপোনালোকৰ কাৰণে সদায় মই ভিডিঅ' বনাব চেষ্টা কৰিম আপোনালোকে অকণমান নিজৰ ফেমিলি মানুহৰ লগত মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব পাৰিব এতিয়া মই ৰেডি হ'লোঁ চ' যাবলৈ তাই ক্লাছ ছুটি হ'ব 11:30 বজাত আৰু মই এতিয়া ওলাই আছিলোঁ কাৰণ ছোৱালী মানুহ ওলাবৰ কাৰণে অলপ টাইম লাগে ন চ' সেইকাৰণে অকণমান আগতীয়াকৈ ওলাই আছোঁ আৰু যাম মই এতিয়া চিধা ইয়াৰ পৰা ওলাই যাম বৰুৱা চাৰিআলিত তাত মই ৰৈ থাকিম তাইও তাতে থাকিব চ' যাওঁ ব'লক আৰু আপোনালোকে মোৰ ভিডিঅ' এনজয় কৰক বহুত দিনৰ মূৰত যিহেতু দেখিছে আৰু মই সকলোৱে গৈছোঁ সকলোৱে কমেণ্ট কৰিছে মই শকত হৈছোঁ বুলি হয় শকত হৈছোঁ খোৱা বোৱা ইমান মেইনটেইন কি আৰু ভোক লাগিছে খাইছোঁ বাছ সিমানেই আৰু পেটুলি হৈ গৈছোঁ গৰম হৈছে ওলাওঁতে চ' এতিয়া মই অকণমান আমাৰ কোৱাৰ্টাৰ মানে কি এখন অলপ দেখাব বিচাৰিছোঁ এনেই ৰুমবোৰ পুলিচ কোৱাৰ্টাৰনো কেনেকুৱা হয় চাব ইমানো আৰু ভাল ফেচিলিটি নাই বেছি কষ্ট হয় পুলিচৰ ইমান ফেচিলিটি দিয়া নহয় চ' ফাৰ্ষ্ট ৰুম মই দেখাই গৈ আছোঁ এয়া ফাৰ্ষ্ট ৰুম মানে আহি এইখন ৰুম পায় তাৰপাছত এয়া মামা আৰু পেহী হয় আৰু পোৱালি এয়া টিভি মানে ট্ৰেইনত দবা আৰু ইয়াত মই হওঁ এয়া ডাইনিং টেবুল আৰু এয়া পাকঘৰ অকল লিটা হৈ আছে আৰু এয়া খানা চানা ট্ৰেইন ল'বৰ নিচিনা একদম দীঘল তাৰপৰা অকণমান দীঘলকৈ আৰু মানে চিধা আৰু বেকা বেকি চিষ্টেম নাহে তেনেকুৱা দীঘল এয়াই পুলিচৰ কোৱাৰ্টাৰ পুলিচৰ ৰুম ইয়াতে থাকি মই 3 বছৰ পঢ়িলোঁ আছোঁ হয় টপ আৰু জিন্স পেটটো ওলাইছে অলপ একো নাই শকত হৈছোঁ যেতিয়া ওলাবই অলপ বহি বুলি কৈছোঁ দেৰি হ'ব সেইকাৰণে মই ওলাই যাওঁ ঘৰত মানুহে তলা বন্ধ কৰি লৈছোঁ এয়া গোটেই কোৱাৰ্টাৰ পৰ্দাৰ লগত আমি থাকোঁ ইয়াত য'ত ভাত খাবলৈ যাম তো তাহাঁতৰ কোৱাৰ্টাৰ ইয়াত আছিলে তো ইয়াৰ পৰা গুচি গ'ল মই ছাতি লৈ খোজকাঢ়ি যাওঁ বৰুৱা চাইডলৈকে কি হয় গৰম বহুত বেছি লাগিছে কৈ আছোঁ সদায় শান্তি যাবলৈকে এইখন গছৰ তলত আৰু ইমানেই পাৰ থাকে নহয় এয়া গোটেই পুলিচৰ এৰিয়া এইখন গোটেই পাৰই ভৰ্তি চিধা চিধি যাম এয়া মানুহে ড্ৰয়িং কৰি থৈছে ইয়াতে আগতে ফটো মাৰিছোঁ এতিয়া আমি ধুনীয়া কথা মাৰিছোঁ ইয়াতে আমি মৰ্ণিং ইভিনিং ৰানিং কৰোঁ বা খোজকাঢ়োঁ কহি গৈছে বহুত ডাঙৰ আমাৰ শিৱসাগৰ পৰিৱেশ পুখুৰী এপাক ঘূৰি যাব পাৰি বাট মই এইফালে নগ'লোঁ কাৰণ বহুত ৰ'দ ন সেইকাৰণে শ্বৰ্টকাট মাৰি দিলোঁ পুখুৰীৰ পৰা আহিলোঁ এতিয়াৰ পৰা ওচৰ অলপ এয়া গান্ধী পাৰ্ক সৰু বাচ্চাবোৰ খেলে এয়া মোৰ গলুমলু মোৰ বেষ্ট ফ্ৰেণ্ড কি হ'ল এয়া যোৰহাট হ'ল পালোঁ এয়া গলুমলু তেওঁলোকে ৰৈ আছিলে ক'ত আনিলে এয়া ক'ত আনিলে কিবা কেছ দিব নি বাৰু ক'ৰলৈ লৈ আহিলে কৈ দিওঁ নে কি কাৰণে লৈ আহিছে বাই বাই টাটা কি হয় চিধা যাম নেকি টেম্পুত তাহাঁতৰ ঘৰলৈ যাবলৈ তাই ঘৰলৈ যাবলৈ ক'ত লৈছে নাজানো আৰু বিক্ৰী দিব
কিমান চিম্পুল চিম্পুল লাগিছে কিমান চিম্পুল চিম্পুল লাগিছে তোৰ বেছি ষ্টাইল এই আমি পাই গ'লোঁ এতিয়া এইখন তাহাঁতৰ ঘৰ তাইৰ ঘৰ এইখন জেগাটোৰ নাম কি ন ৰৈ আছে কি কৰিছে কোন আহিছে আলহী আহিছে গোলমলৈ মই খাবলৈ কাৰণে মাংস লৈ দিছে আমি ইমান গেলাৰ মাজত প'জ দি আছোঁ গোলমলৈ বজাৰ কৰিছে বাপৰে ইমান গৰম মাংস লৈ আহিলোঁ কাপোৰ চেঞ্জ কৰিলোঁ এতিয়া অলপ জিৰাওঁ এতিয়া খানা বনাই আছে ঘৰত কেলে মই বুজি পোৱা নাই কোন আলহী কোন আলহী আলহী ক'ৰ হয় আলহী যদি ময়ে হয় স্পেচিয়েল মোৰ কাৰণে বনাইছে নেকি আজি তোমাৰ কাৰণে বনাইছে মাংসটো লৈ ৰাইচ হৈছে বহুত ডাঙৰ থালি এখনত খাইছোঁ এতিয়া আমাৰ খানা খোৱা হ'ল তো থেংক ইউ ইমান ধুনীয়াকৈ বনাইছে তাই থেংক ইউ আৰু খোৱা এদিনটো খাবলৈ আছে ক'ত আমাৰ তালৈ যাবি একদম পাপ হেড ফুল এতিয়া হৈ গ'ল বহুত খালোঁ এইজনীয়ে আমাৰ মই গলুমলো এনেই মৰমত মাতোঁ তাইৰ নাম হয় ৰুণাশ্ৰী মই নিজে নাজানো থেংক ইউ দেই বাই বাই ক'লে নেকি এতিয়ালৈ বাই বাই এতিয়া অলপ ফুৰি লওঁ দেই আকৌ যাবলৈ ওলাইছোঁ তাইৰ ঘৰৰ পৰা তাই এতিয়া প্ৰেক্টিছ যায় ডান্স প্ৰেক্টিছ ওলাইছোঁ গৃহস্থ বাহিৰত বহিয়ে আছে মই যাওঁ কাৰণে কান্দি আছে দুখন এতিয়া যাওঁ আৰু থেংক ইউ আকৌ আহিম বাই বাই আকৌ আহিম দেই নামতে নমতাকৈ আহিম বুলি এতিয়া আহিছোঁ ন সেইকাৰণে মই পাহৰি থাকিলোঁ ভিডিঅ' কৰিম দুটাই পাহৰি থাকিলোঁ যাওঁ আৰু দেই আকৌ লগ পাম